নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকে চাই আছে গজং ৰোষ্টাৰ। আৰু ৰাতিপুৱা শুই উঠি আজি জানেনে বন্ধুসকল, মোবাইলটো ইনষ্টাগ্ৰাম এনেই মানে ইনষ্টাগ্ৰামটো খুলি চাই আছিলো, তেতিয়া মই হঠাৎ বাইদেউ এজনী দেখা পালো। বলক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰো। বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনাইছো। ধুনীয়া ভিডিঅ' বনাই বুলি ভাবি কিনে মই ভিতৰলৈ সোমাই গলো। ভিতৰলৈ সোমাই গৈ কিনে কি দেখিলো আপোনালোকে জানেনে? বহুত গৰম ৰে, থাকিব পৰা নাই। লাজ নিদিব প্লিজ, বেয়া কমেণ্ট নিদিব। গৰম বুলি মানুহে নিজৰ কাপোৰ কানি খুলি ইনষ্টাত ৰিল বনাই নেকি? গৰম মানিছো, মোৰো গৰম উঠিছে। ময়ো বেলেগ জেগাত আছো, পুখুৰী কিনাৰত বহি আছো ময়ো। চ' সেই বুলি কি গৰম বুলি মানে কি নিজৰ কাপোৰ কানি খুলি মানে কি চাদৰখন আছে মানে ব্লাউজটো নাই? নহয়, আপোনালোকে কি ভাবে বন্ধুসকল? এই মানুহগৰাকী গৰমে উঠিছে নে আন কিবাই উঠিছে? মানে জ্বৰ উঠিছে। দেখিলে বন্ধুসকল বাইদেউজনীৰ ৰূপ একেবাৰে পৰ্ণ ইণ্ডাষ্ট্ৰীলৈ ষ্টাৰজনীয়ে আৰু এটা কথা কি জানানে বন্ধুসকল, এই ভিডিঅ'টো চাই কোনো এক্সাইটেড নহবা। এক্সাইটেড হলে মানে কি হয় জানানে? এয়া তেনেহলে বন্ধুসকল আজি ইমানতে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহলে লাইক এটা কৰিবা আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিবা। আৰু লগতে শেষলৈ আঁতৰি যোৱাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা, যাতে এনেকুৱা ধামাকা ভিডিঅ' তোমালোকৰ আগত মই সদায় আনিবলৈ প্ৰেৰণা পাওঁ। তেনেহলে বন্ধুসকল আজিলৈ বাই বাই।